বন্ধুসকল আমি আজি খানা খাম। এয়া আমাৰ চাউল তাউল ধুই আছে, চাওকচোন। আমি বস্তিত হ'ব ভেলাঘৰৰ তলত খানাটো। আমি যোগাৰখিনি লৈ আহিলোঁ, আপোনালোকক অলপ দেখাই দিওঁ। এয়া এইবোৰ আমাৰ যোগাৰ, এয়া ডিমা কণী। এয়া বন্ধুসকল আমি চাওকচোন, আমি আয়োজন কৰি আছোঁ। এয়া এতিয়া আমি বস্তিত যাই আছোঁ। আমি গোটেইখিনি এই বস্তুবিলাক থৈ আহিব লাগিব। বন্ধুসকল যিহেতু আপোনালোকে জানে আমাৰ মানে ভেলাঘৰটো বহুত দূৰত হয়, বস্তিত হয়, সেয়েহে আমি বহুত খোজকাঢ়িব লগা হৈছে। আৰু পানী চানী নিয়াই নাই, খাদ্যৰ যোগান নিয়াই নাই, এইবোৰ নিব লাগিব। এয়া বন্ধুসকল আমি ভেলাঘৰ তল আহি পাইছোঁ। ইয়াতে আমাৰ খানাটো হ'ব। বস্তুখিনি এতিয়া থৈ লওঁ দে, থৈ লওঁ দিব নম। এয়া আমাৰ পুঁজিও হৈছে, ভেলাঘৰো কমপ্লিট হৈছে, খানাটো এনে পাতি দিছোঁ আমি। ইয়াতে পাতিম, আমি ছেট আপটো কৰি লওঁ। এয়া আমাৰ পূৰা কামত লাগি গৈছে। এয়া চাওক, এয়া আমাৰ ছেট আপ এইটো। এয়া পুৰা লাগি আছোঁ। খানা অলপ দেৰি হ'ব, খানাটো ডিমাই দিয়া খানা। আপোনালোকক মই ডিমাটো ৰখাই দি আছোঁ। এয়া কণী, ইয়াত চাহপাত আছে, চাহপাত নহয় দালি আধা পোৱা। এয়া 10 টকীয়া 2 পেকেট। এয়া চাউল আৰু গজা আছে তোমাৰ। এয়া গজা। এয়া বন্ধুসকল আমি আমাৰ জুই ধৰা আৰম্ভ কৰিছোঁ। এয়া আমাৰ সকলোখিনি ছেট আপ হৈ গৈছে, আলু চালু কটা সকলোখিনি হৈ গৈছে। এতিয়া আমি জুই ধৰিবলৈ কেৰাহী বহালে হ'ল আৰু। এয়া চাওকচোন, আমাৰ আৰু এজন সদস্য আছে, আৰু 2জন আছে, তেওঁলোকক মই দেখুৱাম। তেওঁলোক অহা নাই, এজন স্কুলত গৈছে, সৰু ল'ৰা। এয়া আমাৰ এতিয়া আমি দালিটো ধুই লওঁ। এয়া দালি এতিয়া ধুই লওঁ। পানী মাৰি দিম, এয়া আমাৰ আলু। দালি পচিছি দালিও কথা মই মাৰিম ভাল যায়। মই তোমাৰ আজি স্কুল নাছিল নেকি? তোমাৰ স্কুল নাই, মই কলেজ। কলেজ তোমাৰ নাই, মোৰো নাই আজি। অকণমান ৰাইজক মুখখন দেখুৱাবা। নাছিলে হ'ব। আৰু এজনে আমাৰ বাঁহ কাটি আছে, তেওঁকো মই দেখাই দিছোঁ। বাঁহ কটা হ'ল না? এইজন আমাৰ, এইজন তোমাকে এনেকুৱা দেছিলত কি কথা আছে? ভাল হৈছে। ৰাইজক কিবা ক'বা নেকি? হা কিবা ক'বা যদি ক'বা। কিন্তু এয়া আমাৰ খানা, এয়া চাওক পৰিস্থিতি চাই লওক। এয়া ভেলাঘৰ ইয়াতে সম্পূৰ্ণ হৈছে। যিহেতু মাঘ বিহু সমাগত আপোনালোকে জানেই। এয়া আমি কণী ওলাইছোঁ। এয়া কণী আমি কণী দুটা খাম, দুটা কণী। এয়া 10টা আনিছোঁ আমি, 5টা মানুহ হৈ যাব আৰামছে। দে পানীটো এয়া আমাৰ মছলা, এয়া নিমখ। ঘৰৰ পৰা আনিছোঁ এইবোৰ। তাৰমানে পইচাটো আমি কমকৈ, আমি এজনে 20 টকাকৈ তুলিছোঁ, আৰু এজনে আমাৰ দুৰ্গা ফুৰা বুলি আছে। এয়া আমাৰ বহাইছে, চৰু বহাইছে। এয়া আমাৰ মচুৰ বহাইছে। এয়া যিহেতু আধা পোৱা মচুৰ বেছি টাইম নালাগে,
এওঁলোকে মানে মোক ক'ব হাক দি আছে আধা পাব বুলি নকবি 1 কেজি বুলি ক মই আৰু আপোনালোকক সঁচা কথাটো কৈছোঁ নিমখ দিওঁ মই লাষ্টটো কিন্তু এবাৰ ফেল ভাৰবে আৰু মই নিমখ আনিলোঁ দি চাওঁ itu kan হেৰি হ'ল দেখা ইয়া হক দি আচ্ছা চিপুৰবু নপৰে দি ধান ধান আনিলো আমি বাদ দি যা নাংগে দি ডলাখন লৈছিলি ঐ নিমখটো চেকে দি দিছোঁ আকা কম বেছি নকৰবি আকৌ দিছোঁ আকা মোৰ মোৰ লাগব হ'ব দি ভাল কম হ'লে হ'ল আৰু এয়া পৰিৱেশটো অলপ চাই লওক কি আমাৰ দালি লগভগ হ'বহে এয়া পুৰা থ মাৰিছে এই মাছ খোৱা পাওঁতে ঐ দালিটো ফাল্টু নহয় গৰম পানী ভাল গৰম হ'ল দি কইলো আমাৰ দালিৰ সম্ভাৰ মৰা হৈ গ'ল এয়া চাওন দালি আমি সম্ভাৰ মাৰিলোঁ এয়া পানী কম হৈছে সম্ভাৰ মৰা হৈ গ'ল দালিখন হৈ গ'ল আৰু আমাৰ ভাজা বনাবলৈ আছে ডিমৰ দমখন বনাবলৈ আছে হৈ যাব তাৰপিছত এয়া সকলোখিনি দুৰ্গা খুৰাও আমাৰ কাষত আহি গৈছে এয়া বন্ধুসকল আমাৰ দালি হৈ গ'ল এয়া চাওক দালিৰ ৰং এয়া এতিয়া আমি ডিমাটো উহাই ল'ব লাগিব এয়া দি ডিমে দি এয়া আলু দিলে শাকা লাগে দি দিওঁ দি দি মজাকে দি দি চলা চলা কুচি এয়া বহি আছে এয়া আমি দুটা বহি আছোঁ ইহঁত নাই ইহঁতে মানে চাহ আনিব গৈছে আৰু মানে পানী অলপ লগা হৈছে তাকে আনিবলৈ গৈছে এতিয়া আমি দুয়ে আছোঁ আৰু ইয়াত এয়া তাৰমানে বতাহ মাৰি আছে পুৰা বৰ প্ৰব্লেম এয়া দুৰ্গা খুৰা আৰু মই ইয়াত বহি আছোঁ দুৰ্গা খুৰা কিবা ক'বা নেকি এনে ৰাইজক কলি পাব কিন্তু আমাৰ কণী হৈ গ'ল এয়া চাবক কণী নিমাই আছে আমাৰ তো কণী গোটাই খাচ্ছি ইটো খাচ্ছি বাকালটো আৰু কণী ফাটছি নেকি খাচ্ছি এয়া আমাৰ সকলোখিনি প্ৰায় লগভগ যোগাৰ হৈয়ে গ'ল তুই গমা কেতিয়া যাবা নেকি বাকালকেইটা বহুত এয়া বুজি পা না এইবাৰ কণীটো কি কৰিবি এইবাৰ আলু ভাজি দে আলু ভাজিব এইবাৰ মজা কৰি আমাৰ চাহ এয়া চাহ বাকী আছে চাই লওঁ এয়া আমাৰ গজা এয়া গজা এয়া আমাৰ ডিমাও হৈ গৈছে লগভগ চাংকি চাহ আনিছে নেকি না নপৰে চাহ নপৰে এয়া আমাৰ কণী বা বিৰাট গৰম আছে গাইজ এয়া চানি কেনেকুৱা মনোভাৱ কৈ দিবা লাগে অলপ দুৰ্গা খুৰা কিবা এনে খানাটোৰ বিষয়ে ক'বা নেকি চাংকি কিবা কবি খানাৰ বিষয়ে নাই 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 চাহটো খাই লওঁ এয়া এই চাহ দি আমি দুটা আনিছোঁ তুই গমা আৰু এটা খানা হ'ব গাইছ মাংস দি খাম এইবাৰ বিৰাট সোধ হা হা না না নহয় আমি এতিয়া খাম দি আমাৰ আছে হ'ব আছে খাদ খাব এই আমাৰ চাগাৰ বেছি আৰু ইয়ে পাৰাই যায় তুমি ছয়টা গিলাচ আনিছিলি নেকি গাইছ ইয়াৰ কাটলিও চাকছোঁ ইয়াৰ কাটলিটো সৰু কিন্তু ভিতৰত বহুত মাছ ধৰে গিলাচ গিটা খাওঁ গিলাচ গিটা খাওঁ পিছত জ্বলাই দিবি গাইছ চাহটো খাই লওঁ প্লিজ বেয়া নাপাওঁ 5 ছেকেণ্ড এটা এয়া আমাৰ আয়ে বেহি চাহ লৈ আহিছে এয়া চাওক বিস্কুট আৰু চাহ বহুত ভাল কৰিছে আমাৰ বহুত ভাগৰ লাগিছে এয়া ধনজিত ই স্কুল গৈছিল এতিয়া নাহি বেছি এতিয়া আমাৰ ভাল লাগছি সকলোখিনি আহি গৈছি ভাল কৰিছে দি চাহটো খাবৰ কাৰণে কিবা কোৱা যদি কোৱা নাই দিয়া অৱস্থা চাওঁ মজা বা চাহকা বৰ খুদ বেলেগ চাহ বনছা ৰংকা বেলেগ বনছা
হেৰি কি তেলটো দৱলি পেষ্ট হেৰি কৰি পেষ্ট এতিয়া আমি চাহটো খাই লওঁ তাৰপিছত আপোনালোকক দেখাম নামে দিওঁ এয়া আমাৰ আই বেহী চাহটো লৈ আহিছে বহুত বহুত ধন্যবাদ দিছোঁ বন্ধুসকল আমাৰ মাজত ইমান টাইমলৈ বক্স নাছিল আৰু এইজন লোক নাছিল এতিয়া বক্স আহিলে এয়া বক্স লৈ আহিলোঁ এতিয়া আমি বক্স বজাব লাগিব আহিবা যা নেকি আহিলে চাগে আমি বক্সটো বজালে ছেটআপটো কৰি লওঁ এয়া বন্ধুসকল আমাৰ পুৰা পুৰা সকলোৱে লাগি আছে বহুতে আনন্দিত হৈছোঁ ভাল লাগিছে এনেকুৱা সকলোৱে লাগি থাকিলে খানাটো সোনকালে প্ৰস্তুত হ'ব যিহেতু এতিয়া 3টা বাজিলেই আমাৰ মানে অলপ খেল লাগে আৰু জানেই চাগে আৰম্ভ কৰিছোঁ আপোনালোকৰ ছাপোৰ্ট লাগিব আপোনালোকে ছাপোৰ্ট কৰিলে মই যাব পাৰিম প্লিজ ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব নাচি আছে এয়া চাওক এয়া পুৰা পগলা হৈ গৈছে ধনজিত এয়া চাওক পুৰা 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 এয়া চাওক পগলা হৈ গৈছে মাথাত চুট পৰিছে এয়া চাওক এনজয় কৰি কৰি নাচি আছে এয়াও গেলা খাই লৈছে এয়া এয়া আমাৰ এই আছো আমাৰ আলু ভজা হৈ গ'ল পানী মাৰ এফালে মাৰ হৈ যাব এতিয়া আমাৰ ডিমাৰ দমটো বহুৱাইছে এয়া ডিমা পুৰা হৈ গৈছে এয়া আমাৰ বহুৱাইছে চাংকি কেনেদৰে বনাই আছে কোৱা হেত ইহঁতে মানে ক'বও নাজানে এয়া বক্স গাইজ আমি পাত নিবৰ কাৰণে আহিছোঁ এই পাতটো লৈ যাব লাগিব এখন নাও নেকি এখন নাও গাইজ আপোনালোকৰ অবিহনে মোৰ একো নহয় আপোনালোকে ছাপোৰ্ট কৰিলে মই আগুৱাই যাবলৈ সক্ষম হ'ম এখন নাও গালিহে পাৰে নেকি ঘণ্টা গাইজ প্লিজ ছাপোৰ্ট কৰিব আমাৰ গ্ৰেভি চাওকচোন কি সোৱাদযুক্ত হ'ব এতিয়া কেনেকুৱা হৈছে এয়া চানি পুৰা বনাই আছে এয়া চানকি এই দুজন মেইন ৰান্ধনি আমাৰ চানকি কিবা ক'বা নেকি চানি কিবা ক'বা তেওঁলোক লাগি আছে এই ধনজিতটো এনে থাকে ময়ো অৱশ্যে বেছি কাম কৰা নাই তেলো মই অলপ লাগি দিছোঁ সিহঁতক এয়া কণী দিব এয়া চানিয়ে কণী দি আছে আমাৰ ধইনাটো মাৰি দিবি দেই আলু ভাজানে সেই এখন হেৰিহে তামোলৰ চৰুত মই সেই পগলা চলি ইমান হেৰি দিছি হাচন কি দিছি জুই এয়া বন্ধুসকল অকণমান খাই চাব দিছে মোক মই তাকে খাই চাওঁ এই মছলাৰ স্মেলটো পাইছোঁ অলপ পানী মাৰ দৈ গেছি একদম কিছু এটা বনাইছে কিন্তু গাইজ দেই কিছু এটা বনাইছে সত্যি বিৰত লাগছি তাৰে ডিমিয়াটো পৰি গৈছে না দেখ চাইকেল নহয় টিলিঙা মন হিলা চাইকেল নহয় টিলিঙা বজাৰতে গৈছিলোঁ খাদ্য আমি নাপালোঁ বজাৰতে গৈছিলোঁ খাদ্য আমি নাপালোঁ এয়া আমাৰ হৈ গৈছে এয়া পুৰা পাত চাত পাৰি দিছোঁ এতিয়া ভাত পানী হ'লে হ'ল দুৰ্গা কিবা ক'বা নেকি এতিয়া ভাল দাদা আমাৰ ৰেডি হৈছে এতিয়া আমাৰ খাবৰ কাৰণে আৰম্ভ কৰিছে এনেকৈ দি অঁ এতিয়া খাবৰ কাৰণে আৰম্ভ কৰিছোঁ কিয় দিছে আলু ভাজা চালু ভাজা ল'লি হ'লি পানী পুৰি এখন এটা পৰিলে এই পানীটো সেই কৰি দিয়ে অলপ অলপমান দি এই মাতি মই খাম দিয়া খানক পানী পুৰি অলপমান দি ইমান সেই কৰিব নালাগে কি চেণ্ডেল এটা নহ'বই চাল্লা অলপ দেৰিকৈ দেখাইছোঁ ছেটআপটো কৰি লওঁ দে ভাত বেছি গাইছ বহি লওঁ সকলোৱে এনজয় কৰি খালি হ'ল
এয়া আমাৰ দুৰ্গা খুৰা নিজৰ পাত খান নাচাগে এইখন লেপৰা আছে এয়া সকলোৱে পুৰা এনজয় কৰি খাম এতিয়া যিহেতু ডিমা বেলেগ মাংস চাংস নাই আপোনাৰ চলি যাব এয়া কেনে হৈছে দালি দুৰ্গা খুৰা বৰ ধুনীয়া হৈছে গাইছ খাই চাওঁ হা ভাইটি হা কি চাই আছা খাইছে আমাৰ কলপাত চাই লওক আমাৰ কলপাত খাইছোঁ কলপাত যিটো ফ্লেভাৰ পাব আপুনি বিৰাটেই ভাল কলপাতৰ অকণমান উপকাৰিতাটো কৈ দিবা দুৰ্গা খুৰা কলপাতত ভাত খালে অলপ কিনিটো কমে বুলি কলপাতত ভাত খাই লেপটা কাঢ়ি বহিব লাগে লেপটা কাঢ়ি মানে আৰু একো নহয় তলত একো হেৰি নহয় বহিব লাগে তেতিয়াহ'লে খাই ভাল লাগে 3 মিনিট কাৰণে কলপাতত ভাত খালে খুব ভাল আপোনালোকে জানে নাজানো এইবিলাক কলপাততে ভাত খাব লাগে 3 মিনিট কাৰণে খুব ভাল এইবিলাক বস্তু হয় এই দুৰ্গা খুৰা আমাৰ বহুখিনি জানে আমাৰ লগত পুৰা বন্ধুৰ দৰে থাকে সেইকাৰণে ভাল লাগে আমাৰ এয়া আমাৰ পাত এয়া সকলোৱে খাদ্য খাই আছে চানি কেনে আহিছি কেনে আহিছি চাংকি ধনজিত দুৰ্গা খুৰা মজা দিয়ক আমি এতিয়া খাই লওঁ আপোনালোকে অকণমান ধৈৰ্য ধৰক এয়া বন্ধুসকল আমাৰ খানা ক্লিয়াৰ এয়া সকলোৱে খালে এনজয় কৰি আমিও খালোঁ বাৰু এতিয়া আমি ঘৰত যাম এয়া বন্ধুসকল আমি যাবলৈ ওলালোঁ এয়া খানা খাই এয়া ভেলাঘৰ তলত আমি খানা খালোঁ এয়া ভাল লাগিছে হাওৰ মাছ আছে কেনে লাগিল আজিৰ বাবে শেষ কৰিলোঁ ভিডিঅ'টো ভাল পালে কমেণ্ট কৰি দিব লাইকটো কৰিবই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজতো মই এইটো দিম মোৰ নামেৰে ফেচবুক পেজটো সেইটো আপোনালোকে ফ'ল' কৰি লাইক কৰি দিব আজিলৈ এয়াই আশা থাকিল ছাপোৰ্ট কৰিব মোক আগলৈ ধন্যবাদ ছাপোৰ্ট কৰি থাকিব